স্ক্ৰীনত দেখা এই শিল্পসমূহলৈ মন কৰক। এখন এখনকৈ চাওক এই চিত্ৰশিল্পসমূহ। এই চিত্ৰশিল্পসমূহ খোদিত হৈছে গছৰ পাতত। এগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে নিৰ্জীৱ গছৰ পাতখিলাই। ঘৰ, মানুহৰ মুখ, এগৰাকী কিশোৰীৰ অৱয়ব, মন্দিৰ, মাতৃ সন্তান আদিকে ধৰি বিভিন্ন নিখুঁত চিত্ৰই প্ৰাণ পাই উঠিছে কঁঠাল গছৰ পাতত। হয়, ধৈৰ্য আৰু একাগ্ৰতা সফল জীৱনৰ মাপকাঠি। এই দুই গুণৰ অধিকাৰী ব্যক্তিসকলে পৃথিৱীত সকলো কামেই সম্ভৱ কৰি তোলে। এনে গুণৰেই অধিকাৰী স্ক্ৰীনত দেখা এইগৰাকী প্ৰতিভাৱান যুৱক। ডিব্ৰুগড় জিলাৰ মৰাণৰ ৰূপম বৰ্মন নামৰ এইগৰাকী যুৱক এজন প্ৰতিশ্ৰুতিসম্পন্ন চিত্ৰ ভাস্কৰ্য শিল্পী। মৰাণ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ স্নাতক শাখাৰ ছাত্ৰ ৰূপম। বিগত 5 বছৰে শিল্প সাধনাত ব্যস্ত হৈ আছে এইগৰাকী উদীয়মান শিল্পী। ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰা ৰূপমৰ চিত্ৰ ভাস্কৰ্য শিল্পই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। প্ৰাকৃতিক উপাদানেৰে চিত্ৰশিল্প সৃষ্টি কৰাৰ লক্ষ্য লোৱা ৰূপমে কঁঠাল পাতত বিভিন্ন চিত্ৰ খোদিত কৰাৰ লগতে মজিয়াতো বিভিন্ন চিত্ৰ অংকন কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে। সম্প্ৰতি লকডাউনৰ মাজতে পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে সমানে আগবঢ়াই নিছে চিত্ৰশিল্পৰ কাম। ভৱিষ্যতে এজন সফল চিত্ৰশিল্পী হোৱাৰ সপোন পুহি ৰখা ৰূপম মাইক্ৰ আৰ্টৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত। মাইক্ৰ আৰ্টত বিশেষ মনোনিৱেশ কৰাৰ কথা অসম ফাৰ্ষ্টৰ আগত জনালে ৰূপমে। ৰূপমৰ এই যাত্ৰা মংগলময় হওক। অসম ফাৰ্ষ্টৰ তৰফৰ পৰাও ৰূপমলৈ থাকিল অশেষ শুভকামনা। মই মৰাণ কলেজৰ ষ্টুডেণ্ট হয়, ডিগ্ৰী 2nd চেম, জুলজি মেজৰ। মই প্ৰধানমন্ত্ৰী ফটো আৰু কৰোণা ভাইৰাছৰ ওপৰত কিবা এটা বনাইছিলোঁ। মোৰ থিমটো সেই কৰোণা ভাইৰাছৰ ওপৰতে আছিলে আৰু মই বিচাৰিছিলোঁ কিবা নেচাৰেল বস্তু দি বনাম, যিহেতু লকডাউন চলি আছে। চ' আমি একো বস্তু কিনিব পৰা নাই, সেইকাৰণে মই নেচাৰেল কঁঠাল পাত আৰু চাৰকোল দি বনালোঁ। মোৰ 1 ঘণ্টা লাগিছিলে। ছ'চিয়েল মিডিয়া, নিউজ পেপাৰ, টিভি বিশেষ কোনো মানুহ নাই, মই সেইকেইটাৰ পৰা ইনস্পায়াৰ হৈছিলোঁ। মই নিজে পঢ়াৰ লগতে এই আৰ্টকো মই লগত চলাই যাম ভাবিছোঁ। মই ইমান এতিয়ালৈকে সেনেকুৱা পাৰ্টিচিপেট কৰা নাই, এনেই সৰু কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছোঁ। মই আহমেদাবাদৰ আৰু নেতাজী ফাউণ্ডেশ্যনৰ কিবা আৰ্ট কম্পিটিশ্যন আছিলে, তাত পাৰ্টিচিপেট কৰিছিলোঁ। যিহেতু নেতাজীত মই মানি পাইছিলোঁ, তাত মানি দিয়া আছিলে আৰু মই আহমেদাবাদতো চাৰ্টিফিকেট পাইছিলোঁ। মই মাইক্ৰ আৰ্ট কৰি বেছি ভাল পাওঁ, চ' মই ফ্ৰী থাকিলে মাইক্ৰ আৰ্ট কৰি থাকোঁ। মই মাইক্ৰ আৰ্টত মই সৰু বটল চিপ বনাইছোঁ, মানে মাইক্ৰ বটলত ফটো বৰ ধুনীয়া দিছিলোঁ। আৰু মই পেঞ্চিলত মই গিটাৰ চিটাৰ ড্ৰ কৰিছোঁ। মোক ঘৰৰ পৰা ফুল ছাপোৰ্ট দিছে আৰু কাৰণে। এতিয়া চাওঁ এতিয়া কি। মৰাণৰ পৰা ব্যুৰ' অংশুমান চাহুৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।